প্ৰথমতে মই মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ বুদ্ধিয়ক বীৰবল আৰু সম্ৰাট আকবৰৰ এটি মজাৰ কাহিনী আৰু এনেধৰণৰ ইণ্টাৰেষ্টিং কাহিনীসমূহ পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব। আৰু আজিৰ বুদ্ধিয়ক বীৰবল আৰু সম্ৰাট আকবৰৰ মজাৰ কাহিনীটোৰ নাম হ'ল কোন সন্তানটিৰ প্ৰকৃত মাতৃ। এসময়ত সম্ৰাট আকবৰৰ ৰাজসভাত বীৰবল নামেৰে এজন অতি চতুৰ মন্ত্ৰী আছিল। বীৰবলে তেওঁৰ প্ৰখৰ বুদ্ধিৰে ৰাজদৰবাৰলৈ অহা সকলো বিচাৰৰ দায়িত্ব সম্পন্ন কৰি দোষী আৰু নিৰ্দোষী অতি সহজেই চিনাক্ত কৰিব পাৰিছিল। এবাৰ সম্ৰাট আকবৰ আৰু বুদ্ধিয়ক বীৰবলে বিভিন্ন বিষয়ৰ ওপৰত বাৰ্তালাপ কৰি আছিল। তেনেতে ৰাজদৰবাৰলৈ দুগৰাকী মহিলা আহে। মহিলা দুগৰাকীৰ লগত এটা মৰম লগা কেঁচুৱা সন্তানো আছিল। মহিলা দুগৰাকীৰ মাজৰে এগৰাকী মহিলাই মাত লগায় যে ক্ষমা কৰিব সম্ৰাট, আমাৰ এটা বিচাৰ কৰি দিব লাগে। তেতিয়া সম্ৰাট আকবৰে মহিলা দুগৰাকীৰ বিচাৰটো কি সোধে। তেতিয়া মহিলা দুগৰাকীয়ে লগত অনা সন্তানটো প্ৰতিজনী মহিলাই নিজৰ বুলি দাবী কৰে। এজনী মহিলাই কয় যে এইটো মোৰ সন্তান আৰু আনজনী মহিলাই কয় যে এইটো মোৰ সন্তান। গতিকে সম্ৰাটে মহিলা দুগৰাকীৰ ভিতৰত সন্তানটিৰ প্ৰকৃত মাতৃগৰাকীক বিচাৰি উলিয়াই সন্তানটো গতাই দিব লাগে। কিন্তু সম্ৰাট আকবৰে কোনগৰাকী প্ৰকৃত মাতৃ ধৰিব পৰা নাছিল, কাৰণ দুয়োগৰাকীয়ে নিজৰ সন্তানৰ দৰে সন্তানটিক মৰম কৰিছিল আৰু দুয়োগৰাকী মহিলাই সন্তানটি নিজৰ বুলি দাবী কৰিছিল। তেতিয়া সম্ৰাট আকবৰে গম পালে যে তেওঁৰ পক্ষে এই বিচাৰৰ সঠিক ন্যায় প্ৰদান কৰাটো অসম্ভৱ আৰু তেতিয়া সম্ৰাটে বুদ্ধিয়ক বীৰবলক বিচাৰটো কৰিবলৈ নিৰ্দেশ দিয়ে। তেতিয়া বুদ্ধিয়ক বীৰবলে ক'লে যে সম্ৰাট, দুয়োগৰাকীয়ে যিহেতু সন্তানটো নিজৰ বুলি দাবী কৰিছে, গতিকে সন্তানটো দুভাগকৈ কাটি দুয়োগৰাকীকে ভাগ কৰি দিয়া হওক। বীৰবলৰ এই বিচাৰত সকলোৰে চকু কপালত উঠিল, কিন্তু মহিলা দুগৰাকীৰ মাজৰ এজনীয়ে কথাটো শুনি আনন্দ লাভ কৰি বীৰবলৰ বিচাৰত সন্মতি জনায়। কিন্তু কথাটো শুনি আনগৰাকী মহিলাই সজোৰে কান্দিবলৈ আৰম্ভ কৰে। তেতিয়া বীৰবলে সম্ৰাট আকবৰক কয় যে সম্ৰাট, চকুলো টোকা মহিলাগৰাকীয়েই সন্তানটিৰ প্ৰকৃত মাতৃ, কাৰণ নিজৰ মাকে কেতিয়াও সন্তানটিক কাটিবলৈ নিদিয়ে। আৰু তেতিয়া সম্ৰাট আকবৰে বীৰবলৰ বুদ্ধিত প্ৰসন্ন হৈ বীৰবলক বঁটা প্ৰদান কৰে আৰু সন্তানটিৰ প্ৰকৃত মাতৃগৰাকীক গতাই দিয়ে আৰু সন্তানটিৰ মাতৃৰ বেশ ধৰা দুষ্ট মহিলাগৰাকীক উচিত শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।